Hello friends, welcome to my channel Didi Education. Friends, আজি আমি ডিসকাস কৰিম আসামিছৰ ভাৰতীয় সংস্কৃতি নামৰ অধ্যায়টো আৰু ইয়াৰ লিখক হৈছে হেম বৰুৱা। ভাৰতীয় সংস্কৃতিৰ লিখক হৈছে হেম বৰুৱা। ইয়াত থকা যিমানবোৰ 1 নম্বৰী কোৱেশ্চন আছে আৰু 2 নম্বৰী কোৱেশ্চন আছে ইম্পৰ্টেণ্ট হয় যিবোৰ সেইবোৰ সেই কোৱেশ্চনবোৰ আজি আমি ডিসকাস কৰিম এই ভিডিঅ'টোত। তো ইয়াৰ ফাৰ্ষ্টত যিটো কোৱেশ্চন আছে এইটো হৈছে ভাৰতীয় সংস্কৃতি পাঠটোৰ লিখক কোন, এইটো হৈছে হেম বৰুৱা। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শেৰে জীয়াই আছে, এইটো হৈছে সমন্বয়ৰ আদৰ্শৰে জীয়াই আছে। 3 নম্বৰটো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। 4 নম্বৰটো হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি কি, ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। তাৰপিছত আছে ভাৰতীয় জীৱনৰ মূল সম্পদ কি, ভাৰতীয় জীৱনৰ মূল সম্পদ হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। 6 নম্বৰ কুৱেশ্যনটো হৈছে ফ্ৰম ভলগা টু গংগা গ্ৰন্থৰ ৰচক কোন, এইটো হৈছে পণ্ডিত ৰাহুল সংকৃতায়ন। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে আৰ্যসকলৰ আদিম বাসভূমি কি আছিল, এইটো হৈছে মধ্য এছিয়া। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে কান্দাহাৰ কোন দেশীয় নাম, ভাৰতীয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যন হৈছে কোনে পাঞ্জাৱ আৰু আফগানিস্তান একগোট কৰি থ'বলৈ চেষ্টা কৰিছিল, এইটো এনচাৰ হৈছে গ্ৰীকসকলে 9 নম্বৰ এনচাৰ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো সংস্কৃতিয়ে এটা আৰ্যপূৰ্ব যুগৰ কথা কয়, এইটো হৈছে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ কি, এইটো হৈছে এনচাৰটো হৈছে ধ্যানস্থ শিৱৰ কল্পনা। আৰু 12 নম্বৰ কুৱেশ্যনটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণে কালীয় দমনৰ কি আখ্যা দিছে, এইটোৰ উত্তৰটো হৈছে ই আৰ্যই অনাৰ্য সংস্কৃতি কৰাৰ প্ৰতিকৰ্মীৰ নৃত্য। আৰু 13 নম্বৰটো হৈছে লিংগ পূজা কোন যুগৰ বস্তু, এইটো হৈছে অনাৰ্য যুগৰ বস্তু। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে 14 নম্বৰ কুৱেশ্যনটো হৈছে হিন্দুৰ শ্ৰদ্ধাবিদ কোন যুগৰ অৱদান, এইটো হৈছে অনাৰ্য যুগৰ অৱদান। তাৰপিছত শিৱ আৰ্য 15 নম্বৰ কুৱেশ্যন হৈছে শিৱ আৰ্য নে অনাৰ্যৰ দেৱতা, অনাৰ্য দেৱতা। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো হৈছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল, এইটো হৈছে মহেঞ্জোদাৰোত। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰীকসকলৰ হাতত কোনটো জাতি পৰাজিত হৈছিল, এইটো হৈছে মাইকেনিয়ান। তাৰপিছত 18 নম্বৰ কুৱেশ্যন হৈছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বোলা হয়, বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে চুফীবাদৰ মূল কি, ইয়াৰ উত্তৰ হ'ব কোৰাণ শাস্ত্ৰ, চুফীবাদৰ মূল হৈছে কোৰাণ শাস্ত্ৰ। 20 নম্বৰ কুৱেশ্যনটো হৈছে দাক্ষিণাত্যৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ, এইটো হৈছে কণ আৰু সৰল ৰেখাৰ। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো হৈছে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা বিশেষত্ব লিখা, এইটোৰ উত্তৰ হ'ব গঠনৰ বিশালতা। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা বিশেষত্ব হৈছে গঠনৰ বিশালতা। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো হৈছে দাক্ষিণাত্যৰ কোনটো মন্দিৰত 1000টা স্তম্ভ আছে, এইটো হৈছে কাঞ্জিভৰা মন্দিৰত। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ, ইয়াত হৈছে বৃত্ত আৰু বক্ৰৰেখা, এইটো হৈছে উত্তৰ ভাৰতত হৈছে বৃত্ত আৰু বক্ৰৰেখা, এইটো উত্তৰ ভাৰতৰ ক্ষেত্ৰত আৰু বৃত্ত আৰু বক্ৰৰেখা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 24 নম্বৰ উত্তৰ ভাৰতৰ মন্দিৰবোৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে, ইছলামীয় ভাস্কৰ্যৰ। তাৰপিছত 25 নম্বৰ হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি, গঠনৰ সৰলতা আৰু সূক্ষ্মতা। তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো হৈছে সুকুমাৰ কলাসমূহৰ ভিতৰত স্থায়ী শিল্প কোনটো, এইটো হৈছে চিত্ৰশিল্প। তাৰপিছত 27 নম্বৰ 27 নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰেচিয়ান আৰ্ণ কবিতাৰ ৰচক কোন, এই হৈছে জন কিটছ। গ্ৰেচিয়ান আৰ্ণ কবিতাটোৰ ৰচক কোন, এই হৈছে জন কিটছ। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটো হৈছে কিহে আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে, সংগীতে। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো হৈছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে, এইটো হৈছে বৌদ্ধ যুগৰ। 30 নম্বৰ কুৱেশ্যনটো হৈছে কোনগৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা প্ৰথমে ভাৰতত প্ৰৱেশ কৰে, এইটো হৈছে বাবৰ। তাৰপিছত 31 নম্বৰ কুৱেশ্যন হৈছে মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ কি, অনুভূতিৰ প্ৰহাৰ। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতভূমিত ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত হোৱাৰ কাৰণ কি, এইটো হৈছে সামাজিক জীৱনত ব্যক্তিৰ মুক্তিবাণী। তাৰপিছত 33 নম্বৰ কুৱেশ্যন হৈছে বাংলাদেশীয় কাব্য সাহিত্যই কোন সাম্ৰাজ্যৰ অধীনত উৎকৰ্ষ লাভ কৰিছিল, এইটো হৈছে পাঠান আৰু মোগল সাম্ৰাজ্যৰ অধীনত। 34 নম্বৰ কুৱেশ্যনটো হৈছে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনে হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল, সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল। 35 নম্বৰ কুৱেশ্যনটো হৈছে বালিচন্দা কবিতা পুথিৰ ৰচক কোন, এইটো হৈছে হেম বৰুৱা। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল গ্ৰন্থৰ ৰচক কোন, এই হৈছে হেম বৰুৱা। তাৰপিছত 37 নম্বৰটো হৈছে এক যোজনত কিমান কিমি, 1 যোজনত 13 কিমি। তাৰপিছত 38 নম্বৰ কুৱেশ্যনটো হৈছে সুকুমাৰ কলা কাক বোলে, সংগীত কবিতা চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বুলি কোৱা হয়। সংগীত কবিতা চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বুলি কোৱা হয়, একেলগে সুকুমাৰ কলা বুলি কোৱা হয়। আৰু 39 নম্বৰ কুৱেশ্যনটো হৈছে অজন্তা ক'ত অৱস্থিত আছে, মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত। 40 নম্বৰ কুৱেশ্যনটো হৈছে অজন্তা কিহৰ বাবে বিখ্যাত, বৌদ্ধ যুগত গুহা শিল্পৰ বাবে বিখ্যাত অজন্তা। তাৰপিছত 41 নম্বৰ কুৱেশ্যন হৈছে কেদাৰনাথ পাণ্ডে কোন, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ আচল নাম হৈছে কেদাৰনাথ পাণ্ডে, পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নাম হৈছে কেদাৰনাথ। তাৰপিছত 42 নম্বৰ কুৱেশ্যনটো হৈছে এণ্ডিমিয়ন কবিতাৰ ৰচক কোন, এইটো হৈছে জন কিটছ। তাৰপিছত 43 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন গ্ৰন্থৰ বাবে পণ্ডিত ৰাহুল সংকৃতায়নে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, এইটো হৈছে মধ্য এছিয়াকা ইতিহাস। তাৰপিছত 44 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন, ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ।
তাৰপিছত 45 নম্বৰটো হৈছে উচ্চাংগ সংগীত মানে কি? উচ্চাংগ সংগীত মানে হৈছে শাস্ত্ৰীয় সংগীত। 46 নম্বৰটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে আৰু কীৰ্তনঘোষা ৰচনা কৰিছিল শংকৰদেৱে। 47টো হৈছে ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান? এইটো হৈছে মহেঞ্জোদাৰো। তাৰপিছত 48 নম্বৰ কুৱেশ্যনটো হৈছে পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধি শক্তিশালী? এইটো হৈছে আধ্যাত্মিক চিন্তাধাৰাৰ পিনৰ পৰা শক্তিশালী। তাৰপিছত 49 নম্বৰ কুৱেশ্যনটো হৈছে তুলসী দাসে ৰচনা কৰা পুথিখনৰ নাম কি? এইটো হৈছে ৰামায়ণ। তাৰপিছত 50 নম্বৰ কুৱেশ্যনটো হৈছে হিন্দুসকলৰ পণতে কি কাৰণত বিপ্লৱৰ সৃষ্টি হৈছিল? এইটো হৈছে মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষৰ ফলত। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং।